নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি দুপৰীয়াৰ থালিত বনাবলৈ লৈছোঁ। এয়া আমি কচুৰ ঠেং বুলি কওঁ এয়া, আৰু এয়া পানীলাও আৰু এয়া লেচেৰা ভাজি। আজি গোটেইখিনি অকণমান বেলেগ বেলেগকৈ ব্যঞ্জন বনাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। পানীলাওৰ আঞ্জাৰ বাবে এয়া লৈছোঁ মাছ। এয়া মাছ হৈছে ৰূপচন্দা মাছ, আৰু এইখিনি সৰু মাছখিনি পানীলাওত নিদিওঁ। এয়া ডাঙৰ মাছ পিচি দিম আৰু পানীলাও আঞ্জাত। আপোনালোকে ভিডিঅ'টো চাই থাকিব। পানীলাওখিনি সৰু সৰুকৈ কাটি ল'লোঁ, পানীলাও আৰু আলু, আৰু মাছখিনি ইয়াত ফ্ৰাই কৰি আছোঁ। এইপিনে লেচেৰা ভাজি বনাই আছোঁ। এইখিনি মাছ আৰু সৰু মাছখিনি ভাজি ল'লোঁ, আৰু এয়া আছিলে কচুৰ ঠেং, এইখিনি এতিয়া বনাম। আৰু এয়া লৈছোঁ আদা নহৰু আৰু জলকীয়া পেষ্ট, আৰু এইখিনি লৈছোঁ পানীলাওৰ বাবে মান ধনিয়া পাত। এতিয়া ৰেচিপিটো বনাই থাকোঁ, আপোনালোকে চাই থাকক। কচুৰ ঠেংখিনি বনোৱাৰ বাবে মই কেৰাহীত মিঠাতেল দি দিছোঁ অকণমান। মিঠাতেলখিনি গৰম হৈ আহিলে আৰু ইয়াতে দিম এতিয়া পিঁয়াজ। এইখিনি ভালদৰে লৰাই দিব, অলপ ৰঙচুৱা হোৱাকৈ ভাজি থাকিব। এইখিনি এতিয়া অকণমান ৰঙচুৱা হৈ আহিলে ইয়াতে এতিয়া মই আদা নহৰু আৰু জলকীয়াৰ পেষ্ট দি দিম। জলকীয়া অলপ সৰহকৈ দিব, তেতিয়া টেষ্টটো বেছি হয়। আৰু এইখিনি এতিয়া মই ভালদৰে মিহলাই দিম। আদা নহৰুৰ পেষ্টখিনি ভাজি লোৱাৰ পিছত ইয়াতে মই দিম হালধি। এয়া হালধিখিনি ধুনীয়াকৈ মিলাই দিলোঁ। এইপিনে মাছ ভাজি আছোঁ, মাছৰ তেল একদম চিটিকি আছে গাত। আৰু এতিয়া মই কচুৰ ঠেংখিনি ঢালি দিম। এইখিনি এতিয়া ভালদৰে মিহলাই দিম। হালধিখিনি মিহলোৱাৰ পিছত ইয়াতে সোৱাদ অনুসৰি এতিয়া নিমখ দি দিম। নিমখ দি দিলোঁ। এইখিনি এতিয়া আকৌ ভালদৰে মিহলাই দিম। এইখিনি আৰু 5 মিনিটমান ভাজি দিব লাগিব। তাৰপিছত ইয়াতে অকণমান পানী দিব লাগিব। ঠেংখিনি 5 মিনিটমান ভাজি লোৱা হ'ল। এতিয়া ইয়াতে অকণমান গৰম পানী ঢালি দিম। এতিয়া গৰম পানী অলপ ঢালি দিলোঁ। অকণমান সিজিব লাগিব এতিয়া, আৰু এইখিনি লাগি 5 মিনিটমান ঢাকি থৈ দিম। এয়া ঢাকনি গুচাই দিয়াৰ পিছত চাওক, কচুখিনি কি সুন্দৰ ৰং হৈছে। এই কচুখিনি এতিয়া ধুনীয়াকৈ সিজিও গৈছে। আৰু ইয়াতে মই এতিয়া টেঙা ফ্লেভাৰ অহাৰ কাৰণে অকণমান নেমু টেঙাৰ ৰস ইয়াতে দি দিম। আপোনালোকে ইচ্ছা কৰিলে যিকোনো টেঙা দিব পাৰে, বিলাহীও দিব পাৰে। মোৰ হাতত বিলাহী নাছিলে কাৰণে আজি নেমু টেঙাৰ ৰসে দি দিলোঁ। আৰু এইখিনি এতিয়া ভালদৰে লৰাই দিম, আৰু 5 মিনিটমান থকাৰ পিছত কচু ঠেঙৰ ৰেচিপিটো হৈ যাব। এতিয়া এইপিনে কচুৰ ঠেংখিনি হ'ব হৈছে আহি, আৰু এইপিনে এতিয়া পানীলাওৰ আঞ্জাখিনি বনাই দিম। আৰু তাৰ বাবে এয়া মাছ ভাজা তেলতে দিছোঁ এয়া পাঁচফোৰণ অকণমান। তেল পূৰা গৰম হৈছে, আৰু ইয়াতে অলপমান পিঁয়াজ দিছোঁ। আৰু তাৰপিছত দিছোঁ আদা নহৰু পেষ্ট অলপ। এইখিনি ভালদৰে মিহলাই দিব। আৰু এতিয়া ইয়াতে পানীলাও আৰু আলুখিনি ঢালি দিব। এইখিনি এতিয়া আৰু ভালদৰে লৰাই দিব। তেলত এখিলা তেজপাতো দি দিলোঁ, আৰু ইয়াতে এতিয়া অকণমান জিৰা গুড়ি আৰু ধনিয়া গুড়ি দি দিম।
আৰু এইপিনে মই ডেক্সিত ভাত বহাই দিছোঁ আৰু এয়া জিৰা গুড়ি অকণমান দি দিলোঁ আৰু দিম ধনিয়া গুড়ি আৰু এতিয়া এইখিনি ভালদৰে মিহলাই দিব আৰু মিহলাই ঢাকনিৰে ঢাকন মাৰি থৈ দিব। পানীলাওখিনি 5 মিনিটমান সময় ভাজি ল'লোঁ। এতিয়া পানীলাওৰ পৰা পানী ওলাইছে অকণমান আৰু যিহেতু মই মাছৰ তৰকাৰী বনাম সেইকাৰণে ইয়াতে অলপ পানী দি দিম। এইপিনে মোৰ ভাত হ'বই হ'ল, এয়া ভাত হ'বই হ'ল আৰু এতিয়া ইয়াতে মই ঢালি দিম গৰম পানী। ফ্ৰেণ্ডছ, পানীলাওৰ আঞ্জাখিনি এতিয়া একদম পককৈ উতলি আহিছে আৰু ইয়াতে এতিয়া মই মাছ দি দিম আৰু এতিয়া মাছ দি দিলোঁ। তাৰপিছত ইয়াতে এতিয়া ওপৰত দিম মান ধনিয়া আৰু মান ধনিয়া দি এইখিনি এতিয়া 7 মিনিটমান সময় উতলাই আনিম আৰু ঢাকনি মাৰি দিম। এয়া মান ধনিয়াখিনি দি দিলোঁ। এয়া 5 মিনিট সময় পানীলাওৰ আঞ্জাখিনি মাছ দি পেলাই উতলালোঁ আৰু এতিয়া মাছৰ আঞ্জা হৈ গ'ল। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। একেবাৰে সহজ ৰেচিপি হয়, আপোনালোকে সকলোৱে জানেই নিশ্চয়। তথাপিও আজি মই ভিডিঅ'টো দিলোঁ, আপোনালোকে চাব আৰু কমেণ্ট কৰি জনাব। এয়া আজি দুপৰীয়াৰ থালি হৈ গ'ল। ভাত, লেচেৰা ভাজি, সৰু মাছ ভাজি আৰু কচুৰ ঠেং আৰু এয়া পানীলাও আৰু মাছ। চ' ফ্ৰেণ্ড, আজিলৈ আহোঁ, বাই বাই।